দেশৰ ভোটাৰ তালিকাত আছেনে নাই তাক কেনেদৰে চেক কৰিব পাৰি। প্ৰথমেই আপুনি যাব লাগিব আপোনাৰ লেপটপ বা কম্পিউটাৰত থকা যিকোনো এটা ব্ৰাউজাৰ। এতিয়া মোৰ ইয়াতে আছে মজিলা ফায়াৰফক্স UC ব্ৰাউজাৰ আছে। মই UC ব্ৰাউজাৰত গ'লোঁ আৰু UC ব্ৰাউজাৰত গৈ ইয়াতে গুগল আপুনি দেখিছে গুগলতে ইয়াত এড্ৰেছ বাৰ আছে। এড্ৰেছ বাৰত মই লিখিলোঁ NVSP লিখাৰ পাছত মই চাৰ্চ কৰাৰ পিছত ইয়াত দেখা পাইছে NVSP ছাৰ্ভিচ পৰ্টেল। মই ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত আপুনি এনেধৰণৰ ইয়াতে নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেলৰ হোম পেজ দেখা পাব। ইয়াতে যাব লাগিব চাৰ্চ ইয়ৰ নেম ইলেক্টৰেল ৰোল। চাৰ্চ ইয়ৰ নেম ইন ইলেক্টৰেল ৰোল। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি এনেকুৱা এটা ডায়লগ বক্স দেখা পাব। ইয়াতে আপুনি কণ্টিনিউ কৰিব লাগিব। কণ্টিনিউ কৰাৰ পাছত ইয়াতে আপুনি নিজৰ নামটো লিখিও আপোনাৰ ভোটাৰ তালিকাত থকা আপোনাৰ নাম অন্তৰ্ভুক্ত আছেনে নাই সেয়া আপুনি নিজৰ নামটো ইয়াত চাৰ্চ কৰি চাব পাৰিব। ইয়াতে লিখিলোঁ আমি ইয়াতে গৈ চাৰ্চত ক্লিক কৰিব লাগিব। ইয়াতে আছে ইয়াৰ তলত দেখা পোৱা গৈছে উদয় নৰ বিশ্বেশ্বৰ নৰ আছাম লখিমপুৰ। মোৰ ডিটেইলছ এইখিনিয়ে হয়। গতিকে ইয়াত ভিউ ডিটেইলছত ক্লিক কৰি মোৰ নিজৰ তথ্যখিনি মই চাব পাৰিম। গতিকে ইয়াৰ পৰা গম পালোঁ যে আমাৰ দেশৰ ভোটাৰ তালিকাত মোৰ নামটো সন্নিৱিষ্ট আছে। ঠিক সেইদৰে এইখিনি আপুনি প্ৰিণ্ট কৰিও ল'ব পাৰিব। প্ৰিণ্ট কৰিব বিচাৰিলে এতিয়া প্ৰিণ্ট ভোটাৰ ইনফৰমেশ্যন ক্লিক কৰিব লাগিব। এইখিনি আপুনি ডাউনলোড কৰিও আপোনাৰ ডাউনলোড ফল্ডাৰত থ'ব পাৰিব। ভোটাৰ ইনফৰমেশ্যনখিনি ডাউনলোড কৰিব। গতিকে মোৰ ভিডিঅ'টো চাবলৈ আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। And thank you for watching my video.